Welcome back Hustlers. কোৰ্সৰ এইটো ভাগত আমি ব্ৰ্যান্ড কোৰৰ বিষয়ে পাতিম। ব্ৰ্যান্ড কোৰ এটা ব্ৰ্যান্ডৰ ডিএনএৰ দৰে হয়, যি ব্ৰ্যান্ড পাৰপাস, ব্ৰ্যান্ড গোলছ আৰু ব্ৰ্যান্ড ভ্যালুজ এই তিনিটাৰে গঠিত। ব্ৰ্যান্ড কোৰ এটা ব্ৰ্যান্ডৰ ফাউণ্ডেশ্যনৰ দৰে, যি ব্ৰ্যান্ডটোক ইউনিক, ৰেলেভেন্ট, ৱেল ৰেপুটেড আৰু পপুলাৰ বনোৱাত সহায় কৰে। অলপ ভাবকচোন যে আপোনাৰ জীৱনত এনেকুৱা কিছুমান ব্ৰ্যান্ড আছে নি যিবোৰ আপোনাৰ অতি মৰমৰ, আৰু এইটো ভাবক যে আপুনি সেই ব্ৰ্যান্ডটোক কিয় সাপোৰ্ট কৰিব বিচাৰে। এইটো এই কাৰণে হয় যে সেই ব্ৰ্যান্ডটোৱে আপুনি বিশ্বাস কৰা ভ্যালুজ বিলাকে মানি চলে। এইবোৰ কেৱল ব্ৰ্যান্ড ভ্যালুজ, পাৰপাস আৰু গোলছৰ দ্বাৰা পাব পাৰি। এটা নতুন ব্ৰ্যান্ডে ব্ৰ্যান্ড ষ্ট্ৰেটেজিৰ এই পাৰ্টটোক ইমান ইম্পৰ্টেন্ট বুলি নাভাবে, কিন্তু সময়ৰ লগত এটা মজবুত ব্ৰ্যান্ড কোৰ বহুত প্ৰয়োজনীয় হয়। ব্ৰ্যান্ড কোৰ আপোনাৰ ব্ৰ্যান্ডিং ষ্ট্ৰেটেজিৰ এটা ইম্পৰ্টেন্ট এলিমেন্ট হয়, যি এটা ব্ৰ্যান্ডক ইউনিক আৰু ৰেলেভেন্ট বনোৱাত সহায় কৰে। এই ব্ৰ্যান্ডৰ ৰেপুটেশ্যন আৰু এৱাৰনেছ প্ৰচাৰ কৰাত সহায় কৰে। আপোনাৰ ব্ৰ্যান্ড কোৰে আপোনাক এইটো ডিসাইড কৰাত সহায় কৰে যে আপোনাৰ প্ৰডাক্ট বা সাৰ্ভিস কাৰোবাৰ জীৱনৰ অংশ কেনেকৈ হ'ব পাৰে। যেতিয়া আপোনাৰ ব্ৰ্যান্ডটো ৰিলেভেন্ট আৰু ইউনিক হৈ যাব, তেতিয়া আপোনাৰ কাস্টমাৰৰ মনত এটা আশাৰ জন্ম হয়, যাক আমি ব্ৰ্যান্ড প্ৰমিস বুলি কওঁ। আৰু এই ব্ৰ্যান্ড প্ৰমিসটো পুৰা কৰাৰ ফলত ব্ৰ্যান্ডৰ এটা ভাল ৰেপুটেশ্যন গঢ়ি উঠে, আৰু এটা ভাল ৰেপুটেশ্যনে এৱাৰনেছ প্ৰচাৰ কৰে। এটা ভাল ৰেপুটেশ্যনে এইটো কয় যে ব্ৰ্যান্ড এটাক পাব্লিকত কিমান ভাল বুলি ভবা হয়। আপোনাৰ কাস্টমাৰৰ প্ৰতি থকা আদৰ আৰু সন্মান আপোনাৰ ৰেপুটেশ্যনত দেখিব পোৱা যায়। আপোনাৰ ৰেপুটেশ্যনৰ বাবে আপুনি আপোনাৰ কাস্টমাৰৰ পৰা সহজে ফৰগিভনেছ আৰু লয়ালটি লাভ কৰে। এটা ব্ৰ্যান্ডৰ এৱাৰনেছৰ পৰা গম পোৱা যায় যে মানুহে ব্ৰ্যান্ডটোৰ বিষয়ে কিমান ভালকৈ জানে আৰু কনজিউমাৰ আৰু ব্ৰ্যান্ডৰ মাজত থকা আচৰিত সম্বন্ধটোৰ বিষয়েও জানে। ব্ৰ্যান্ড কোৰৰ তিনিটা ইম্পৰ্টেন্ট এলিমেন্টছ থাকে: ব্ৰ্যান্ড পাৰপাস, ব্ৰ্যান্ড গোলছ আৰু ব্ৰ্যান্ড ভ্যালুজ। ব্ৰ্যান্ড পাৰপাসে এইটো কুৱেশ্যনৰ আনসাৰ দিয়ে যে আপোনাৰ কোম্পানীটো জীয়াই থকাৰ উদ্দেশ্য কি, বা আপোনাৰ কোম্পানীটোৱে কি পাৰপাসৰ বাবে কাম কৰে। ব্ৰ্যান্ড গোল কোম্পানীৰ ভিজন আৰু মিশন হয়। মিশন কোম্পানীটোৰ শৰ্ট টাৰ্ম গোল হয় আৰু ভিজন কোম্পানীটোৰ লং টাৰ্ম গোল হয়। আৰু এতিয়া আহিব ব্ৰ্যান্ড ভ্যালুজ, যি এটা কোম্পানীৰ ফিলসফিজ হয়, যি আপোনাৰ কোম্পানীটোৰ কালচাৰ আৰু গাইডলাইনছক আকাৰ দিয়ে। এইটো সেইটো হয় যি আপোনাৰ কাস্টমাৰবোৰক আপোনাৰ পৰা কিনাত আৰু আপোনাৰ এমপ্লয়ীবোৰক আপোনাৰ কোম্পানীত কাম কৰাৰ ইচ্ছা প্ৰকাশ কৰাত সহায় কৰে। সেইবাবে সাইমন সিনেকে কয় যে ভ্যালুজ হ্যাভ টু বি ভাৰ্বছ, অৰ্থাৎ ভ্যালুজ ভাৰ্ব হ'ব লাগে। তেতিয়াহ'লে বলক আমি ব্ৰ্যান্ড কোৰৰ বিষয়ে আৰু আলোচনা কৰোঁ। থ্যাংক ইউ এণ্ড কিপ হাছলিং।